স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইভ ইউটিউব চেনেললৈ। বন্ধুসকল, লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন, যিটো নটিফিকেশ্যন জাৰি কৰিছে NIACL পৰা, তাৰমানে নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী প্ৰাইভেট লিমিটেডৰ পৰা। আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জানিম ইয়াতে টোটেল ভেকেঞ্চিজ কিমান আছে, এজ ৰিলেক্সেশ্যন কেনেকুৱা আছে, বা আমাৰ এজ লিমিটেশ্যন কেনেকুৱা আছে, চেলাৰী স্কেল কেনেকুৱা হ'ব, ইয়াৰ লগত আমাৰ ফি কিমানখিনি দিব লাগিব, গোটেইখিনি বস্তু এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। চ' ইয়াতে টোটেল ভেকেঞ্চি আছে 300। এই 300 ভেকেঞ্চিছৰ কাৰণে আমি কি কৰিম, অনলাইন এপ্লাই কৰিব লাগিব। আমাৰ এপ্লাইখিনি কি হ'ব, অনলাইন এপ্লাই হ'ব। আমি পোষ্ট হিচাপে চাবলৈ গ'লে ইয়াতে কি কোৱা হৈছে, এছিষ্টেণ্ট। ইয়াতে এছিষ্টেণ্টৰ পোষ্ট আছে 300। য'ত আমি কেটেগৰী ৱাইজ চাবলৈ গ'লে ইয়াতে ইউআৰ বা আনৰিজাৰ্ভৰ কাৰণে আছে 149, এছচিৰ কাৰণে আছে, চিডিউল কাষ্টৰ কাৰণে আছে 68, এছটি চিডিউল ট্ৰাইবৰ কাৰণে আছে ইয়াতে 43, OBCৰ কাৰণে আছে ইয়াতে 10, EWSৰ বাবে আছে ইয়াতে 30। নেক্সট আছে কি আমাৰ পে স্কেল, যাৰ বাবে পে স্কেল ইয়াতে দিয়া আছে 22,405 ৰুপিছৰ পৰা 62,265 ৰুপিছলৈ। ইয়াৰ এজ লিমিটেশ্যন আছে নৰ্মেলি 21 to 30, কিন্তু ST SCৰ কাৰণে 5 ইয়াৰ্ছ, OBC NCLৰ কাৰণে ইয়াতে আছে 3 ইয়াৰ্ছ, আৰু PWBDৰ কাৰণে 10 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সেশ্যন কৰা আছে। নেক্সট আমাৰ আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। A candidate must possess in minimum qualification of graduation in any discipline from the recognized university. তাৰমানে আপুনি যিকোনো এটা ৰিকগনাইজ ইউনিভাৰ্চিটি নাইবা ইনষ্টিটিউটৰ পৰা আপুনি এটলিষ্ট গ্ৰেজুৱেট হ'ব লাগিব। নেক্সট আমাৰ কৈ আছে লেংগুৱেজ। লেংগুৱেজৰ কথা ক'বলৈ গ'লে আপোনাৰ ৰিডিং, ৰাইটিং এণ্ড স্পিকিং, এই তিনিটা লেংগুৱেজ আপোনাৰ যিটো ষ্টেটৰ কাৰণে আপুনি এপ্লাই কৰিব, সেইটো ষ্টেটৰ বা ইউনিয়ন টেৰিটৰীৰ আপোনাৰ এইটো লোকেল লেংগুৱেজ বা সেইটো আমাৰ যিটো লেংগুৱেজ আছে সেই ষ্টেটৰ লেংগুৱেজটো বা ইউনিয়ন টেৰিটৰী লেংগুৱেজটো আপুনি ৰিডিং, ৰাইটিং আৰু স্পিকিঙত আপোনাৰ স্কিলখিনি থাকিব লাগিব। নেক্সট আছে কি এপ্লিকেশ্যন ফি। ইয়াতে SC ST PWBDৰ কাৰণে ইয়াতে আছে 100 ৰুপিজ, আদাৰ্ছৰ কাৰণে আছে ইয়াতে কিমান 850 ৰুপিজ। মানে ST SC আৰু তাৰ লগতে PWBD আছে ইয়াতে 100 ৰুপিজ, আৰু আদাৰ্ছৰ কাৰণে আছে 850 ৰুপিজ। নেক্সট আছে কি পে'মেণ্ট মেথড। আমি পে'মেণ্টটো কেনেকৈ কৰিম, ডেবিট কাৰ্ড আমি পে'মেণ্ট কৰিব পাৰিম, নাইবা ক্ৰেডিট কাৰ্ড আমি ইউজ কৰিব পাৰিম, ইণ্টাৰনেট বেংক আমি ইউজ কৰিব পাৰিম। চ' নেক্সট আছে কি আমাৰ ইয়াতে ষ্টাৰ্টিং ডেট হৈছে আমাৰ 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে। ইয়াৰ লাষ্ট ডেট আছে কিমান আমাৰ 15 ফেব্ৰুৱাৰী 2000। ইয়াতে 23 দিয়া আছে, ইয়াতে 23 নহয়, একচুৱেলি ইয়াতে আহিব 24, 15 ফেব্ৰুৱাৰী 2024 ইয়াৰ লাষ্ট ডেট আছে। চ' নেক্সট হ'ব ইয়াতে কি কৈছে, এতিয়া টায়াৰ 1ৰ কাৰণে এক্সাম প্ৰিলিমিনাৰী এক্সামিনেশ্যন যিটো আছে এইটো 2 মাৰ্চ 2024 কণ্ডাক্ট কৰা হ'ব। নেক্সট যিটো আছে আমাৰ মেইন এক্সামটো তাৰপিছত নটিফিকেশ্যন দিয়া হ'ব অফিচিয়েল ৱেবছাইটত। য' আপোনালোকে এটা কাম কৰিব পাৰে, যেতিয়া অনলাইন এপ্লাই কৰিব তেতিয়াহ'লে আপুনি অনলাইন এপ্লাই কৰিব গ'লে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি আছে, তাৰ পৰা গৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপুনি এডভাৰটাইজমেণ্টৰ ডিটেইলছ চাবলৈ বিচাৰিলে আপুনি তাৰ পৰা আপুনি ডিটেইলছ চাব পাৰিব, আৰু অফিচিয়েল ৱেবছাইটত আপুনি তাতে পাই যাব। আৰু নেক্সট যেতিয়া আপুনি কি কৰিব, মেইনছৰ কাৰণে হয়তো আপুনি প্ৰিপেয়াৰ হ'ব, তেতিয়াহ'লে আপুনি নটিফিকেশ্যনৰ কাৰণে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ কিনে চাব পাৰিব, নাইবা ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ কিনে আপুনি চাব পাৰিব। এতিয়া চাওক এতিয়া কি কৈছে, এক্সামিনেশ্যন চেণ্টাৰ ইন আছাম, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰ। এই 5টা ঠাইত আপোনালোকে যিকোনো এটা চেণ্টাৰ আপোনালোকে নিজৰ ইচ্ছামতে চুজ কৰিব পাৰে। আপুনি ফৰ্ম ফিল কৰোঁতে আপুনি নিজৰ ইচ্ছামতে চুজ কৰিব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি এইখিনি আলোচনা কৰিলোঁ। ইয়াতে কি আছিল, NIACL, তাৰমানে নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী প্ৰাইভেট লিমিটেডৰ যিখিনি পদ মুকলি হৈছিল আমি সেইখিনি বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ নটিফিকেশ্যন লৈ আহিম, আৰু আপুনি যদি ভাবে এনেকুৱা ধৰণৰ নটিফিকেশ্যনৰ বাবে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, তাৰ লগতে বেল আইকনটো দবাই ল'ব। চ' আমি আকৌ লগ পাম পৰৱৰ্তী কোনোবা এটা জব নটিফিকেশ্যন, নাইবা হয়তো চৰকাৰী আঁচনি, নাইবা হয়তো স্কলাৰশ্বিপ বা ষ্টেট ৰিলেটেড যিকোনো ধৰণৰ নটিফিকেশ্যনৰ বাবে আপুনি আমাৰ লগত সদায় জড়িত হৈ থাকিব বা কানেক্টেড হৈ থাকিব। চ' আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।